আমি সভাই আজি সভাই শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰোঁ হ'ব পাৰোঁ দুটামান কথা অৱগত কৰিছোঁ তাত যদি কিছু ভুল ভ্ৰান্তি সপোন সূতাৰে বচা হৃদয় মালাৰে গথা সপোন সূতাৰে বচা আমাৰ গোটেই কাৰ্বি সমাজৰ কাৰণে এটা গৌৰৱৰ কথা আৰু কাৰ্বি আংলঙৰ কাৰণেও গৌৰৱ কথা কাৰণ আপোনাৰ যেটো আপুনি লিৰিক্সবোৰ লিখিছে গানবোৰ লিখিছে নিজেও গাই আহিছে আৰু আপুনি যিবোৰ আপুনি পয়েম লিখিছে হেতুৰ কাৰণে আপুনি আপোনাৰ কাৰণে আজি এটা মানে সাকসেস এটা জাৰ্নিৰ সাকসেস বুলি আমি ক'ব পাৰিম কিয়নো ভূপেন হাজৰিকাৰ বঁটা পোৱাটো এটা খুব এটা সাকসেসফুল বুলি আমি ক'ব পাৰিম গতিকে স্যাৰ আপুনি আজি শৰ্ট ইণ্টাৰভিউ নোলোৱা আগতে আমি কাৰ্বি পহৰে আপোনাক আমি আদৰণি জনাব বিচাৰিম বহিলেও হ'ব স্যাৰ প্ৰথমতে আপোনাক হাৰ্টিয়েষ্ট কংগ্ৰেচুলেশ্যন আমাৰ ফালৰ পৰা কাৰণ আপুনি ইমান বছৰ ধৰি আপুনি এজন শিক্ষক হিচাপে নিজৰ দায়িত্বটো আপুনি পালন কৰি আহিছে লগতে আপুনি ইমান ধুনীয়া ধুনীয়া গান তেনেকৈ লিখি আপোনাৰ ইউটিউব চেনেলো আছে লগতে আপুনি কবিতা লিখাৰ কাৰণে আপোনাৰ জাৰ্নিটো ইমানখিনিলৈকে আহিছে গতিকে এটা গৌৰৱৰ কথা কাৰ্বি আংলঙৰ সমাজৰ কাৰণে গতিকে আমাৰ জাতিৰ কাৰণেও গতিকে আপোনাৰ বায়োডাটা আপোনাৰ পৰিচয় আপুনি নিজে দিয়ক হয় মই এজাং ৰাজ ওৰফে মণিৰাম ৰংহাং মই ৰজাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰূপে কাৰ্যকাল চলাই আহিছিলোঁ এতিয়া অৱশ্যে অৱসৰ লৈছোঁ কোন চনত আপুনি লৈছে ৰিটায়াৰমেণ্ট মই 2024 ডিচেম্বৰত ৰিটায়াৰমেণ্ট লৈছোঁ আৰু ছাৰৰ মা দেউতা নামটো মোৰ পিতৃৰ নাম হৈছে পদু ৰংহাং আৰু মাতৃ অহল্যা তেৰণপি আৰু ককাই ভাই আপোনালোকৰ ককাই ভাই আমাৰ 7জন আছিল এতিয়াও জীৱিত আছে তাৰে মই তৃতীয়জন হয় 1996ত হোজাই কলেজৰ পৰা ডিগ্ৰী উত্তীৰ্ণ হৈছিলোঁ ইয়াৰ পিছতে 2000 বৰ্ষত বিদ্যালয়ত ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেট কেডাৰ পোষ্টলৈ উন্নীতকৰণ হৈছিলোঁ তেনেকৈ কাৰ্যকাল তাৰপিছত তেনেধৰণৰ কাৰ্যকালবিলাক মই চলাই গৈছিলোঁ বিদ্যালয়ত শিক্ষক ৰূপে নিজে লিখা সুৰ কৰা আৰু লিৰিক্সটো মোৰ নিজৰ আৰু সুৰো মোৰ আপুনি সাধাৰণতে কোনটো ষ্টুডিঅ'ত গৈ আপুনি ৰেকৰ্ডিং কৰে মই হোজাই উৎপল ফুকন ছাৰৰ ষ্টুডিঅ'ত আপুনি ইমান ধুনীয়া ক্লাছিকেল গাই আহিছে গতিকে আমিতো ইউটিউবত দেখিছোঁ আপোনাৰ গানবিলাক আপুনি কিবা ক্লাছিকেল কিবা ক'ৰবাত ট্ৰেইনিং লৈছিলে নেকি মানে ক্লাছ কৰিছিলে নেকি মই ক্লাছিকেল ট্ৰেইনিং লোৱা নাছিলোঁ আচলতে মোৰ সৰুৰ পৰাই এটা ভাৱ আছিলে সাধনা আছিলে যে কিছুমান গীত আগৰ পৰাই শুনিছিলোঁ ৰেডিঅ'ত শুনিছিলোঁ বিশেষকৈ জয়ন্ত হাজৰিকাৰ গীতবিলাক মোৰ খুবেই প্ৰিয় আছিলে খুবেই প্ৰিয় মোৰ তেনেকৈ তেখেতৰ মাত লগত অকণমান মিলে আপোনাৰ জীৱনৰ পৰাই অষ্টম নৱম শ্ৰেণীৰ পৰা মই বিদ্যালয়ৰ যিবিলাক অনুষ্ঠান হৈছিলে সেইবিলাকত গীত অলপ আওৰাইছিলোঁ গীত গাবলৈ যত্ন আমি আৰু কথা পাতিয়ে থাকিম গতিকে প্ৰথম আপোনাৰ পৰা গীতটো শুনো ৰিমঝিম বৰষা নামে ৰিমঝিম বৰষা নামে বৰ ডাৱৰৰ মেঘৰ বতৰা শাওনত বৰষুণে ৰিমঝিম বৰষা নামে ৰিমঝিম বৰষা নামে ৰিমঝিম বৰষা নামে ডাৱৰৰ মেঘৰ বতৰা শাওনত বৰষুণে
ঝিম বৰষা নামে তোমাৰ কথাকে পাতে গছৰ আগেৰে মলয়া বতাহে তোমাৰ কথাকে পাতে ঝিম ঝিম বৰষা নামে ঝিম বৰষা নামে ডাৱৰৰ মেঘৰ বতৰা শাওনত বৰষুণে শাওনত বাৰিষা নামে গতিকে সেই শাওনত যেতিয়া বাৰিষা নামে খুব ৰিমঝিমকৈ বাৰিষা বৰষুণ হয় তাৰপিছত বিশেষকৈ আমাৰ গাঁও অঞ্চলত যদিও আমি গাঁৱতে জন্ম আমাৰ আৰু খেতিপথাৰ সৰুৰ পৰাই দেখি আহিছোঁ আৰু খেতিপথাৰৰ লগতে আমি জড়িত আৰু সেই খেতিপথাৰত যেতিয়া শাওনত বৰষুণ হয় তেতিয়া গোটেই পথাৰ পানীৰে উপচি পৰে তেতিয়া খেতিত মনোনিৱেশ কৰে আমি সৰুতে ল'ৰালিতে আমি পথাৰলৈ গৈছিলোঁ তিথি নিৰ্দেশমতে আমিও কিছু কৃষি কৰ্মত আমি সহায় আগবঢ়াইছিলোঁ তেনেকৈ সেইবিলাকেই মোৰ জীৱনত অলপ ৰেখাপাত কৰি আহিছে আৰু তেনেকৈ গীত লিখিছোঁ আপুনি হেৰি প্ৰথম স্কুল কোনটো স্কুলত আপুনি জইন কৰিছিল মই যিখন বিদ্যালয়তে পঢ়িছিলোঁ অজাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় মই তাতেই আকৌ পুনৰ শিক্ষকতা জীৱন আৰম্ভ কৰিছোঁ 1980 আপুনি যেতিয়া শিক্ষকৰ কেৰিয়াৰটো যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিলে যিখন স্কুলৰ পৰা আপুনি আপোনাৰ লাইফ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে যেতিয়া আপুনি কেৰিয়াৰটো ষ্টাৰ্ট কৰিব যাওঁতে যেতিয়া আপুনি এপইণ্টমেণ্ট লৈ যেতিয়া আপুনি স্কুলত প্ৰৱেশ কৰিব যাওঁতে সেইখন স্কুলৰ আপোনাৰ যিকেইজন শিক্ষক আছিলে সেইকেইজন আপুনি পাইছিলেনে মই পাইছোঁ মোক কেইজনমান বিশেষকৈ মোৰ শিক্ষাগুৰু আছিলে শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱ আছিলে তাৰপিছত তেওঁৱে আছিলে আৰু আছিলে দেৱকান্ত বৰা তেখেত এতিয়াও জীৱিত তেনেকুৱা মোৰ খুবেই শ্ৰদ্ধা আছিলে তাৰপিছত মোৰ সহকৰ্মী কিছুমানক লগ পাইছিলোঁ এপইণ্টমেণ্ট পোৱাৰ পিছত কেনেকুৱা অনুভৱ এইটো ধৰক আপুনি যিখন স্কুলৰ পৰা আপুনি নিজৰ ক খ আপুনি আৰম্ভ কৰিছিলে সেইখন স্কুলত গৈ আকৌ নিজে আছে টিচাৰ কেনেকুৱা এটা অনুভৱ সেইখন স্কুলত মোৰ জীৱনৰ এটা মুচিব নোৱাৰা এটা স্মৃতি জড়িত হৈ আছে মোৰ খুবেই প্ৰিয় মোৰ নিজৰ স্কুল মই নিজে খুব ভাল পাওঁ তাতেই মই শিক্ষা গ্ৰহণ কৰিছোঁ আৰু তাৰ পৰা ওলাই গৈ কলেজে শিক্ষা শেষ কৰাৰ পিছত তালৈকে ঘূৰি তাতেই মই মানে শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ আৰু তাতেই মই ৰিটায়াৰমেণ্ট লৈছিলোঁ আপুনি স্কুল পঢ়ি থাকোঁতে আপুনি কবিতাটো লিখা আৰম্ভ কৰিলে নে আচলতে স্কুলৰ জীৱনত সেই বিদ্যালয়ৰ যেতিয়া গৰমৰ বন্ধ আগে বিদ্যালয়ত ফাংচন হৈছিলে সেই ফাংচনবিলাকত আমি খুব উলহ মালহেৰে আমি প্ৰত্যেককেইটাত অংশগ্ৰহণ কৰিছিলোঁ গীতবিলাক গাবলৈ শিকিছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা আছিলে পঢ়া শুনাৰ ভিতৰত মই বৰ চোকা নাছিলোঁ মোটামুটি মজলীয়া ভিতৰত আছিলোঁ আপুনি কলেজ কোনটো কলেজত জইন কৰিলে ডিফু কলেজত মই প্ৰি ইউনিভাৰ্চিটি কোৰ্চটো কমপ্লিট কৰিছিলোঁ কোন চন হ'ব ছাৰ 1984ত প্ৰি ইউনিভাৰ্চিটি পাছ কৰিছিলোঁ 84 তেতিয়া চাগে পিউ এনেকৈ পিউ আছিলে হয় তেতিয়া কোন আছিলে প্ৰফেচাৰ তেতিয়া সেইখিনি সময়ত নিয়োগ ছাৰ আছিলে নিয়োগ বুলি তেতিয়াহ'লে কলেজতো আপুনি কিবা কবিতা চবিতা গাইছিলে নেকি তাত অংশগ্ৰহণ কৰা নাছিলোঁ তেতিয়া গানৰ কাহিনীটো কেনেকুৱা আপোনাৰ জীৱনত আহিল গানৰ মানে সেই আপোনাক কৈছোঁ যে বিদ্যালয়ৰ সময়ত থাকোঁতেই অলপ ভাৱ এটা আছিল যে এদিন ময়ো গীত গাবলৈ শিকিম তেনেকৈ গীতবিলাক শুনিছিলোঁ প্ৰথম গীত আপুনি কোনটো ষ্টুডিঅ'ত গৈ আপুনি ৰেকৰ্ডিং কৰিছিল প্ৰথম ষ্টুডিঅ' আছিলে হোজাই উৎপল ফুকন ছাৰ ষ্টুডিঅ'ত গৈছিলোঁ ডক্টৰ উৎপল ফুকন ছাৰ তেখেতৰ বহুত নাম শুনি আহিছোঁ গতিকে আমি সেই প্ৰথম যিটো গান গাইছিলে আপুনি প্ৰথম ষ্টুডিঅ'ত আপুনি ৰেকৰ্ডিং কৰিছিলে সেইটো অকণমান এটা শ্বৰ্ট ষ্টেঞ্জাৰ আপুনি ৰাইজক অলপ শুনাই দিব
কাজল তোমাৰ চকু জুৰি চকুৰ পানীৰে মচিব নোৱাৰি জীৱনৰে দুখ কাজল তোমাৰ চকু জুৰি চকুৰ পানীৰে মচিব নোৱাৰি জীৱনৰে দুখ এন্ধাৰ বাটৰ জীৱন ছায়া কাজল তোমাৰ চকু জুৰি সপোনে পাখি মেলি আশাবোৰ প্ৰাণৰ কথা পৰি ৰয় পথৰ ধূলি সপোনে পাখিবোৰ মেলি আশাবোৰ প্ৰাণৰে কথা পৰি ৰয় পথৰ ধূলি কাজল তোমাৰ চকু জুৰি চকুৰ পানীৰে ছাৰ কাৰণ বহুত দকৈ আপুনি লিখিছে বিৰাট সাহিত্যিক বা মানে ভাষাৰে আপুনি লিৰিক্সবিলাক আপুনি গুণ গাই আহিছে গতিকে এইটোৱে আপোনাৰ প্ৰথম মানে লিখিত গীত হিচাপে গানটো আৰু নহয় এইটো আৰু আগত আছিলে বেলেগ প্ৰথম গীতটো নহয় এইটো পিছৰ কেনেকুৱা লাগিছে আপোনাক ধৰক ষ্টুডিঅ'ত গৈ মানে খুব ভালেই লাগিছিল তেতিয়া আৰু ফিডবেক কেনেকুৱা ধৰক পৰিয়ালৰ ফালৰ পৰা ধৰক স্কুলৰ ফালৰ পৰা ধৰক আপোনাৰ কলিগছবিলাকে কি বুলি আপোনাক মানে আৰু ধৰি লওক মোৰ যিবিলাক প্ৰাক্তন বন্ধুবৰ্গবিলাক আছে তেওঁলোকেও মোক ভাল পাই ইনস্পাইৰেশ্যন দিয়ে ভাল লাগিছে বুলি কয় গীত গাইছে ভাল পায় তেওঁলোকে শুনিছে তেনেকৈ এইখিনিতে কথা মানে বহুতে হয়তো মনৰ তেনেকৈ প্ৰশ্ন থাকিবও পাৰে ধৰক আপুনি ধৰক এজন কাৰ্বি কমিউনিটিৰ ফালৰ পৰা আপুনি বিলং কৰে গতিকে আপুনি কাৰ্বি গীত কিয় নাগায় বা কাৰ্বি কবিতা কিয় আপুনি হেৰি নকৰে আচলতে মই ভাল পাওঁ অলপ বুজিও পাওঁ কিন্তু কথা হ'ল মোৰ প্ৰাথমিক পৰ্যায়লৈ বিদ্যালয়ৰ শিক্ষক হিচাপে মোক প্ৰথমতেই অসমীয়া বিভাগতেই নিযুক্তি দিয়া হৈছিলে অসমীয়া বিভাগটো মই দীৰ্ঘ 40টা বছৰ মই পাঠদান কৰি আহিছোঁ তাৰপিছত সেইটো কাৰণে অৱশ্যে নিজৰ ভাষাটো অলপ পিছ পৰি ৰৈ গ'ল হয় সেইটো এটা কাৰণ আপুনি কেতিয়াবা ভাবেনে যে মই মানে কাৰ্বিটো সেইটো যিখিনি আপুনি গান অলৰেডি লিখিলে সেইটো গানটো আপুনি ট্ৰেন্সলেট কৰি কাৰ্বিটো তেনেকৈ নিশ্চয় ভাবিছোঁ মই তেনেকৈ চিন্তা এটা কৰিম বুলি কাৰণ ইমান ধুনীয়া মানে লিৰিক্সবিলাক ইমান ধুনীয়া মিউজিকো খুব সুন্দৰভাৱে আপোনাৰ হেৰি উৎপল ডাঙৰীয়াক কৰি দিছে গতিকে বহুত ভাল হৈছে কেনেকুৱা ধৰক পাব্লিকৰ কেনেকুৱা ফিডবেক আপোনাৰ আচলতে মোৰ ইউটিউব চেনেলটো নিচেই চালিকা অৱস্থাত আছে আৰু বহুত মানুহৰ ওচৰলৈকে ঢুকি পোৱা নাইগৈ সেইটো এটা কথাটো কাৰণ হ'ব পাৰে আপোনাৰ চেনেলৰ নামটো কেনেকুৱা কাৰ্বি আংলং লাইভ দৰ্শকক অকণমান বুজাই দিয়ক মোৰ চেনেলটোৰ নাম হৈছে ইজাং ৰাজ এই ইজাং ৰাজ সেই চেনেলটো আপুনি কি ইজাং ৰাজৰ মানে কিবা ডিপলি কিবা এটা কানেক্টেড আছে নেকি আছে মোৰ ধৰি লওক মই কাৰ্বি ইজাং গোত্ৰ হয় মই ইজাং আমাৰ ইজাঙত 30টা আছে 30টা কুল আছে 30টা কুলৰ মই এটা এই ৰংহাং হয় মই তেনেকৈ ধৰি লওক ৰংহাং ৰংপি কামচা হানছে লেকথে এই ধৰণৰ আছে আমাৰ 30টা আছে কুল তাৰ ভিতৰত ময়ো এটা ৰংহাং এটা কুল এই গোটেইবিলাক সামৰি পেলাই এটা গোত্ৰ বুলি ধৰে ইজাং গোত্ৰ বুলি ধৰে সেইকাৰণে মই প্ৰথম খেউনামাতে মোৰ নামটোতে ইজাং বুলি মই সম্বোধন কৰিছোঁ তাৰপিছতে মোৰ নামটো ৰাজ এটা লগাই দিয়া হৈছে আপোনাৰ জাৰ্ণিত কবিতা লিখি বা গান আপুনি কৰি আহিছে আজি দিনটোৰ কাৰণে আপোনাৰ কাৰণে এটা ওৱান ষ্টেপ আহেড এটা জাৰ্ণি বুলি আমি ক'ব লাগিব কাৰণ আপোনাৰ আজি নমিনি আপুনি এৱাৰ্ড পাইছে আজি আৰু গুৱাহাটীত যিটো ITA মাছখোৱাত যিটো অডিটৰিয়াম হলত আপুনি আজি নমিনি আপুনি ভূপেন হাজৰিকা যিটো শিল্পী
সেই বঁটাটো আপুনি পাবলৈ সক্ষম হৈছে গতিকে ইয়াৰ জাৰ্নিৰ কথা অকণমান ক'ব নেকি সেইদিনা আছিলে 14 নৱেম্বৰ হঠাতে মোলৈ এটা ফোন কল আহিল ফোন কলটো যদিও মই আনচিন নম্বৰবিলাক ৰিচিভ নকৰোঁ সেইদিনা কি হ'ল মই নাজানো নিজেই ৰিচিভ কৰি পালোঁ তাৰপিছত ৰিচিভ কৰাৰ লগে লগে এই ফোন কলটো বিপক্ষ দিশৰ পৰা বাজি উঠিল মানে ক'লে মোক আৰু আপুনি ক'ত লাগিছে মোক কাৰ্বি আংলং লাগিছে তে আপুনি ইজাং ৰাজ হয় নেকি মই কৈছোঁ হয় তে আপোনাৰ প্ৰয়োজন হৈছে কৈছে আপোনাৰ বায়'ডাটাটো প্ৰয়োজন হৈছে বুলি কৈছে তাৰপিছত তেওঁৰ পৰিচয় ল'লোঁ তেওঁ হৈছে মৃদুল শইকীয়া তেওঁ সেই অসম প্ৰকাশন শিক্ষক প্ৰকাশন সংস্থাৰ তেওঁ সম্পাদক টিচাৰ পাব্লিকেশ্যন অল আছাম টিচাৰ পাব্লিকেশ্যন বোৰ্ড কমিটি নে কিবা এটা অসম শিক্ষক প্ৰশাসন সংস্থা তেওঁ সেই সংস্থাটোৰ এজন সাধাৰণ সম্পাদক হয় তেখেতে মোৰ লগত যোগাযোগ কৰিলে তাৰপিছত মই বায়'ডাটাবিলাক মোৰ পৰা বিচাৰিছিল সেইমতে মই তেওঁক দিছিলোঁ তাৰপিছত তেওঁক সুধিলোঁ আপুনি মোৰ পৰা কিয় বায়'ডাটা বিচাৰিছে তাৰপিছত আমি প্ৰতি বছৰে আমাৰ এই সংস্থাৰ যোগেদি যিবিলাক ব্যক্তিয়ে জীৱনত সফলতা আনিব পাৰিছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত সংগীত ক্ষেত্ৰত কলা দিশত যিসকলে ভাল এটা সুন্দৰ জীৱনেৰে তেওঁলোকে এটা ফলৱতী হ'ব পাৰিছে তেওঁলোকক আমি প্ৰতি বছৰে এটা এৱাৰ্ড দিয়া ব্যৱস্থা কৰি আহিছোঁ তেওঁ মোক উল্লেখ কৰিছিলে পিছত মই কৈছিলোঁ মোকনো আপোনালোকে কিয় বিবেচনা কৰিলে দিবৰ কাৰণে মোক কি দেখিলে মোকতো নিদিলে হৈ ভাবিছিলোঁ মোকনো কিয় লাগে তেওঁ ক'লে নহয় আমি চিন্তা আপোনাৰ যিবিলাক বায়'ডাটাবিলাক পালোঁ তাৰ পৰা আমি নিৰ্ধাৰণ কৰিছোঁ আপুনি পোৱাৰ এটা যোগ্যতা আছে বুলি তেওঁলোকে বিবেচনা কৰিলে তাত ভাবিলোঁ আপোনালোকে যি বিবেচনা কৰে মই ইয়াত মাত দি মই নাই মই বুলি ক'লোঁ আৰু কথাখিনি তেনেকৈ এই বঁটাটোৰ কথা অকণমান কৈ দিওঁ ইয়াত লিখিছে শিক্ষক প্ৰকাশন সংস্থা অসম শ্ৰদ্ধাৰে অভিনন্দন সহকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত শিল্পী সুৰভি বঁটা 27 অক্টোবৰ 2025 সোমবাৰ স্থান সাংস্কৃতিক ন্যাস ভৱন মাছখোৱা গুৱাহাটী এইবোৰ লিখিছে কেনেকুৱা অনুভৱ আপোনাৰ অলপ এক্সপিৰিয়েঞ্চটো অনুভৱটো এজন মহান শিল্পীৰ তেওঁৰ স্মৃতিৰ সোঁৱৰণত যিহেতু মোক বঁটাটো দিছে আচলতে মই সিমানখিনিত মই নিজকে মানে যোগ্য বুলি নাভাবোঁ কিন্তু তেওঁলোকে মোক দিছে তথাপিও এই বঁটা পোৱাৰ মোৰ যোগ্যতা মই নাই বুলি মই ভাবি লৈছোঁ তথাপিও যে তেওঁলোকে মোক দিছে তথাপিও মই আৰু ল'বলৈ বাধ্য হ'লোঁ সেই গ্ৰহণ কৰিলোঁ আমি চবেই গৌৰৱ কৰিছোঁ এইটো কথা গতিকে কথাখিনি তেনেকুৱাই আৰু কেনেকুৱা ধৰক আপুনি নিজে কবিতা লিখি আহিছে কবিতা লিখাটো 1917-18 চনৰ পৰা মই কবিতাৰ অলপ চৰ্চা কৰি আহিছোঁ আপুনি কিতাপো লিখিছে বুলি আমি গম পাওঁ কিতাপটো ধৰক কি কিতাপ লিখিলে এতিয়ালৈকে হয় মই দুখন কাব্যগ্ৰন্থ ইতিমধ্যে মানে প্ৰকাশিত হৈছে এখন হৈছে প্ৰথমখন হৈছে কি অৰণ্য দ্বিতীয়খন হৈছে ধূলিউৰি বাটৰ খোজ ইয়াৰ বিষয়ে অকণমান ক'ব নেকি প্ৰথম কিতাপৰ কথাটো প্ৰথমখন কাব্যগ্ৰন্থ হৈছে অৰণ্য এই গ্ৰন্থখনিত 100 পেজ আছে 100 পৃষ্ঠা জোৰা আছে যিহেতু এই গ্ৰন্থখনৰ অৰণ্য নাম দিয়াৰ এইটোৱে উদ্দেশ্য হৈছে যে যিহেতু আমি অতীজত অৰণ্যৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আছিল এতিয়াও সম্পৰ্ক আছে ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা অৰণ্যবিলাক ক্ৰমান্বয়ে হ্ৰাস পাব লৈছে কিন্তু আমি অৰণ্য নাথাকিলে আমিতো মানুহ কেনেকৈ জীয়াই থাকিম গতিকে অৰণ্য মোৰ খুবেই প্ৰিয় অৰণ্যক ভাল পাওঁ আৰু
অৰণ্যৰ লগত নিবিড় সম্পৰ্ক যিহেতু আমাৰ জন্মৰ পৰাই আছিলে গতিকে আৰু কিমান দিন লাগিলে মানে সেইখন কিতাপটো লিখিব মই আপুনি কাৰ পৰা প্ৰেৰণা লৈছিলে আচলতে মই নিজস্ব ভাৱেৰে এটা চিন্তা চৰ্চা চলিছিল যে কিবা এটা সময় সদ্ব্যৱহাৰ কৰি কিবা এই সাহিত্য দিশত চৰ্চা কৰি নিজকে ব্যস্ত ৰাখি হয়তো এটা সময়ত হয়তো যিহেতু মই এই পৃথিৱীলৈ আহিলোঁ গতিকে মই অহাৰ যিটো চিন কিবা এটা স্মৃতি কিবা এটা থৈ যাব পাৰোঁ নেকি মই মোৰ ভাল পোৱাৰ যিটো এটা পৰিচয় অৰণ্যৰ প্ৰতি ভাল পোৱাৰ পৰিচয় আৰু লগতে অকল অৰণ্য বুলি নহয় অৰণ্যত ভালেমান কবিতা সন্নিৱিষ্ট হৈ আছে ঠিক তেনেকৈ আৰু দ্বিতীয় কিতাপটো ধূলি উৰি বাটৰ খোজ সেইটো কেনেকুৱা ধৰণৰ মানে অকণমান বুজাই দিব এতিয়া কথা হ'ল মানুহ জীৱনটো যদি এবাৰ আহে বুলি এটা ধাৰণা কৰা হয় মানে ভাবে যে মই আকৌ জন্ম ল'ম বুলি আচলতে সেইটো মই নাভাবোঁ যে পুনৰ জন্ম হ'ব গতিকে ধূলিৰ মানুহ গতিকে এদিন ধূলিৰ লগতেই মিহলি হৈ যাব লাগিব গতিকে ধূলিৰ আমাৰ এটা দীঘল বাটত ধূলিৰ বাটেৰে আমি আহিব লৈছোঁ কোনদিনা হেৰাই যাম ঠিক নাই গতিকে কেতিয়াবা আমি আপোনজনবিলাককো মানে কেতিয়াবা আমি হেৰাই যোৱা দেখিবলৈ পাওঁ গতিকে মনত এটা সুখ এটা অনুভৱ হয় যে কি হেৰুৱাৰ বেদনা যেন তাত প্ৰকাশ খুব ধুনীয়াকৈ অকল কবিতাবিলাক সেইটোৱে নহয় আৰু অন্যান্য সময়ত লিখাৰ কিছুমান কবিতাও তাত সন্নিৱিষ্ট কৰা হৈছে সেই তাত 84 পেজ আছে সেই কাব্যগ্ৰন্থখনত ছাৰ আপোনালোকৰ জীৱন আপোনালোকে ধৰক কবিতা লিখে বা আপোনালোকৰ লাইফষ্টাইলবিলাক আপোনালোকে ধৰক পথাৰ মাজেদি গৈ আছে বগলী চৰাই উৰি গ'ল তাতে আপোনাৰ মনটো চাগে গুচিয়ে যায় তেতিয়াতো এটা মানে সেই ৰোমান্টিক এটা পৰিৱেশ ৰোমান্টিক যেন অনুভৱ হয় আপুনি নিজকে কেতিয়াবা হেৰাই যায় নেকি তেনেকুৱাই ভাৱ কেতিয়াবা মুকলি পথাৰলৈ গ'লে নিজকে মানে কিবা যেনে এখন মুকলি আকাশখন পোৱাৰ লগে লগে যেন পিছফালে ঘৰ কোন আছে নাই চব কথা আপোনাৰ পাহৰি যোৱা যায় হয় আচ্ছা ছাৰ আপোনাৰ জীৱনত আপোনাৰ সংগী আপোনাৰ লাইফ পাৰ্টনাৰ ক'ত লগ পালে সেইবিলাকতো আৰু মানুহৰ জীৱনততো এটা দিনততো প্ৰেম হয় আৰু কিন্তু আচলতে প্ৰেম কাহিনী আছিলে নে মা দেউতাই মানে আপোনাক জোৰ কৰাৰ কাৰণে আপুনি গ'ল লৈ আহিলে সেইটো স্বকীয়ভাৱে হৈ পৰিছিল তেতিয়া স্বকীয়ভাৱে মা দেউতাই তাত কোনো প্ৰভাৱ নাছিলে মাজত এনেকুৱা ধৰণৰ কথা আৰু ভূপেন হাজৰিকাৰ বঁটা ল'বলৈ গতিকে তেওঁলোকৰ কেনেকুৱা এটা প্ৰতিক্ৰিয়াবিলাক তেওঁলোকে ভালেই পাইছে মোক শুভেচ্ছা জনাইছে ভালে যাওক বঁটাটো লৈ আহক বুলি আগে পিছে আপুনি তেনেকৈ বঁটা পাইছেনে অসম ভিত্তিত পোৱা নাছিলোঁ মই জিলা ভিত্তিতে পাইছিলোঁ সেইটো কি আছিলে পুৰস্কাৰটো অসম কবি সন্মিলনৰ মানে সৌজন্যতে পাইছোঁ মই অসম কবি সন্মিলনৰ সৌজন্যত সেইটো ক'ত হৈছিলে নহয় কাৰ্বি আংলং জিলা দ্বিবাৰ্ষিক অধিৱেশন আমাৰ বিদ্যালয়তে হৈছিলে 2022 চনৰ 1 অক্টোবৰ তাতে মোক হিজিৰি কাব্য বঁটা সেই মানে কাৰ্বি আংলং দ্বিবাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰাই মোক প্ৰদান কৰিছিল সেই বঁটা তাৰপিছতো অন্যান্য সৰু সুৰা বঁটাবিলাক মই অলপ পাইছোঁ সেইবিলাকতো উল্লেখ কৰিব নোৱাৰি ধৰি লওক কবি আৰু কবিতাৰ লগতো মই জড়িত অসম কবি কবিতাৰ লগত তাতো মই পাইছিলোঁ যে মানে হেৰি ৰঘুনাথ চৌধুৰীদেৱৰ কবি শিশুদা ৰঘুনাথ চৌধুৰীদেৱৰ স্মৃতিত জন্মৰ দিৱসতো কবিতা প্ৰতিযোগিতাত লিখনি প্ৰতিযোগিতাত টপ 10 মই দ্বিতীয় স্থান মই তেতিয়া পাবলৈ সক্ষম হৈছিলোঁ আপুনি কিবাকিবি ধৰক তেতিয়াতো ধৰক ইউটিউব চেনেল নাছিলে আৰু তেনেকৈ মানে নিউজ চেনেলবিলাকো ইমান আপডেট নাছিলে খালি প্ৰিণ্টিং মিডিয়া আছিলে দৈনিক কিবাকিবি তেনেকৈ বিস্ময় এইবিলাকে আছিলে আগতে গতিকে আপুনি তেনেকৈ লিখা আৰম্ভ কৰিছিলে নেকি তাত মই লিখা 1985-86 চনৰ পৰাই মানে
চেগা চৰকাৰকৈ মই লিখিছিলোঁ আজি পেপাৰত নিদিয়াৰ আগতে আমাৰ স্থানীয় পেপাৰ সংবাদ মাধ্যম ধৰি লওক দৈনিক কাৰ্বি প্ৰতিবেদন সংবাদ পত্ৰ এইবিলাকত মই কিছুমান চেগা চৰকাৰকৈ কিছুমান নিবন্ধ কিছুমান বিষয় মই লিখি গৈছিলোঁ প্ৰকাশো পাইছিল কিন্তু এইবোৰ লিখনিবিলাক খিচৰিত হৈ আছে তাৰোপৰিও অধুনালুপ্ত ৰাজ্যিক কাকত জনসাধাৰণ তাতো মই লিখিছিলোঁ আৰু দুই এটা সৰু সুৰা বিষয় অসমৰ আগশাৰী আলোচনী প্ৰান্তিকতো মই লিখিছিলোঁ কেতিয়াবা মনত পৰে এইবোৰ কথা কিন্তু সেইবিলাক লিখনিবিলাক মোৰ হাতত মজুত নাই খিচৰিত হৈ আছে অতত সেইবিলাক কি আপুনি বিস্ময়ে হওক বা কিতাপেই হওক নাছিলোঁ বিস্ময় মই সৰুতে দেখিছিলোঁ পঢ়িছিলোঁ অলপ চলপ দেখিছিলোঁ মই নিজাকৈ মানে পঢ়া নাছিলোঁ তেনেধৰণে কেতিয়াবা দেখিছিলোঁ বিস্ময় বুলি এখন আলোচনী মেগাজিন আছে বুলি দেখিছিলোঁ আপুনি কিবা কিবি ধৰক তেতিয়াতো ধৰক ইউটিউব চেনেল নাছিলে আৰু তেনেকৈ মানে নিউজ চেনেলবিলাকো ইমান আপডেট নাছিলে খালি প্ৰিণ্টিং মিডিয়া আছিলে দৈনিক কিবা কিবি তেনেকৈ বিস্ময় এইবিলাকে আছিলে আগতে গতিকে আপুনি তেনেকৈ লিখা আৰম্ভ কৰিছিলে নেকি তাত মই লিখা 1985-86 চনৰ পৰাই মানে চেগা চৰকাৰকৈ মই লিখিছিলোঁ আজি পেপাৰত নিদিয়াৰ আগতে আমাৰ স্থানীয় পেপাৰ সংবাদ মাধ্যম ধৰি লওক দৈনিক কাৰ্বি প্ৰতিবেদন সংবাদ পত্ৰ এইবিলাকত মই কিছুমান চেগা চৰকাৰকৈ কিছুমান নিবন্ধ কিছুমান বিষয় মই লিখি গৈছিলোঁ প্ৰকাশো পাইছিল কিন্তু এইবোৰ লিখনিবিলাক খিচৰিত হৈ আছে তাৰোপৰিও অধুনালুপ্ত ৰাজ্যিক কাকত জনসাধাৰণ তাতো মই লিখিছিলোঁ আৰু দুই এটা সৰু সুৰা বিষয় অসমৰ আগশাৰী আলোচনী প্ৰান্তিকতো মই লিখিছিলোঁ কেতিয়াবা মনত পৰে এইবোৰ কথা কিন্তু সেইবিলাক লিখনিবিলাক মোৰ হাতত মজুত নাই খিচৰিত হৈ আছে অতত সেইবিলাক কি আপুনি বিস্ময়ে হওক বা কিতাপেই হওক নাছিলোঁ বিস্ময় মই সৰুতে দেখিছিলোঁ পঢ়িছিলোঁ অলপ চলপ দেখিছিলোঁ মই নিজাকৈ মানে পঢ়া নাছিলোঁ তেনেধৰণে কেতিয়াবা দেখিছিলোঁ বিস্ময় বুলি এখন আলোচনী মেগাজিন আছে বুলি দেখিছিলোঁ 1906 হোজাই কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ তাৰপিছতে 2000 বৰ্ষত বিদ্যালয়ত যেতিয়া খালী পোষ্ট ওলাইছিল তেতিয়া গ্ৰেজুৱেট পোষ্টলৈ উন্নীতকৰণ বোৰ্ডলৈ মই গৈছিলোঁ আৰু তাৰপিছতে পৰৱৰ্তী পৰ্যায়লৈ এনেধৰণৰ শিক্ষকতা কৰিয়েই 2024 চনৰ ডিচেম্বৰত ৰিটায়াৰমেণ্ট লাভ কৰিছিলোঁ সপোন সূতাৰে বচা হৃদয় মালাৰে গথা সপোন সূতাৰে বচা হৃদয় মালাৰে গথা উশাহৰে মোৰ গান সেউজী পাহাৰৰে নীল আকাশৰে সপোন সূতাৰে বচা হৃদয় মালাৰে গথা সপোন সূতাৰে বচা হৃদয় মালাৰে গথা উশাহৰে মোৰ গান সেউজীয়া পাহাৰৰে নীল আকাশ সেউজী পাহাৰৰে নীল আকাশ ৰামধেনু ৰে গঢ়া সপোন সূতাৰে বচা হৃদয় মালাৰে গথা সপোন সূতাৰে বচা হৃদয় মালাৰে গথা উশাহৰে মোৰ গান
দোলেৰে বান্ধিছো যতনে স্নেহৰ দোলেৰে বান্ধিছো যতনে সাজিম এখনি আকাশ গাঁৱৰে লখিমী। বহুত ধুনীয়া গাইছে ছাৰ। আপোনাৰ কণ্ঠটো অকণমান ভূপেন জয়ন্ত হাজৰিকাৰ লগত মিলে নাজানো আৰু মোৰ নিজৰ প্ৰত্যেকৰে নিজৰ এটা সুকীয়া সুকীয়া পন থাকে টিউনটো প্ৰত্যেক। আপোনাক ছাৰ কেতিয়াবা ক'ৰবাত মঞ্চপত মাতেনে আপোনাক ধৰক বিহু অনুষ্ঠান হওক বা ক'ৰবাত তেনেকৈ কাৰ্যসূচী থাকিলে আপোনাৰ নাম বা আপোনাক নিমন্ত্ৰণ দিয়েনে? মই তেনেকৈ এতিয়ালৈকে তেনেধৰণৰ নিমন্ত্ৰণ পোৱা নাই। আৰু প্ৰথম গীত যেতিয়া উন্মোচন কৰিছিল তেতিয়া আমাৰ ওচৰৰে মানে প্ৰতি বছৰে হয় বৃহত্তৰ ৰজাপথাৰ কাছমাৰী ৰাস মহোৎসৱ তাতে মই উন্মোচন কৰিছিলোঁ। নাই প্ৰায় গীত গোৱা নাছিল, মই দুবাৰ মোক মাতিছিলে তাতে দুই এটা গীত পৰিৱেশন কৰিছিলোঁ। তাৰপিছত অন্যান্য ঠাইত মই গীত পৰিৱেশন কৰা নাই। ছাৰ আপোনাৰ কেনেকুৱা এতিয়া ধৰক আপোনাৰতো স্কুলৰ পৰাতো আপুনি প্ৰায় ৰিটায়াৰমেণ্ট ল'লে, এতিয়া আপুনি মানে ফুল টাইম মানে কবিতাই হওক বা গানেই হওক তেনেকৈ আগবাঢ়ি যাব নে আপুনি এইখিনিতে আপোনাৰ জাৰ্ণিটো বিশেষকৈ লিখা ক্ষেত্ৰত? মাজে মাজে চলাই থাকিব লাগিব আৰু নিজক ব্যস্ত নাৰাখিলেনো কেনেকৈ জীয়াই থাকিম। ব্যস্ততা নাথাকিলে মানুহটো সোনকালে মানে অন্য দিশে ধাৱমান হ'বগৈ মানুহৰ জীৱনটো তেনেধৰণৰ। গতিকে ব্যস্ত ৰাখিব লাগিব, ধৰি লওক মানে গীতৰ মাজেৰে হওক বা অন্যান্য মানে লিখা মেলাৰ দিশত হওক অলপ ৰাখিবই লাগিব তেনেকৈ ভাবিছোঁ। আমি বহুতখিনি কথা পাতিলোঁ আৰু আপুনি যিমানখিনি কাম কৰিছে সমাজৰ কাৰণে লেখা মেলা কামৰ ক্ষেত্ৰতে হওক, কবিতাৰ ক্ষেত্ৰতে হওক, গানৰ ক্ষেত্ৰতে হওক, আৰু আপুনি এইখিনি ইমান বছৰ ধৰি আপুনি লাগি থকাৰ কাৰণে আজি আপুনি গুৱাহাটীত ITA যিটো আপোনাৰ মাছখোৱাত অডিটৰিয়াম হলত আপোনাৰ নামটো কাৰ্বি আংলং ফালৰ পৰা এটা গল্ডেন অপৰচুনিটি ক'ব লাগিব। গতিকে আপুনি এটা ভূপেন হাজৰিকাৰ বঁটা পোৱাৰ কাৰণে গোটেই ৰাইজ হৈ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি শ্বৰ্ট ইণ্টাৰভিউ সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ থাকিল। আৰু শেষত আপুনি কিবা ক'ব নেকি? শেষত মই কিনো ক'ম, এটাই কথা আৰু মানুহৰ জীৱনত অসমীয়া এষাৰ কথা আছে, লাগি থাকিলে মাগি নাখায় বুলি কয়। কি কৈছে ছাৰ? গতিকে মানুহে যদি সাধনা কৰি চেষ্টা কৰে নিশ্চয় সকলোৱে এদিন নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে, মোৰ দৃঢ় বিশ্বাস। আৰু তাৰমানে আপোনাৰ কথা হৈছে কি যিকোনো প্ৰফেশ্যনেল কামেই হওক লাগি ধৰি থাকিলে কৰি থাকিলে এদিন ফুলিয়াব বা ৰাস্তা দেখাবই। হয়, সেইটোৱে কথাটো যে এটা জীৱনত এটা সময়ত নিজকে প্ৰতিষ্ঠা কৰিব প্ৰত্যেকেই পাৰিব। প্ৰত্যেককো তেনেধৰণৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত ময়ো মানে আশা কৰোঁ। আৰু মোৰ ক্ষেত্ৰতো আৰু মই সাধাৰণভাৱেই ধৰি লওক মই ভাবিছোঁ আগবাঢ়িছোঁ। গতিকে যিমানবিলাক ধৰি লওক বঁটা দিছে, গতিকে সেই ক্ষেত্ৰত মোৰ নিজকে ভাবোঁ কেতিয়াবা মই নিজে যোগ্য নহয় নেকি, তথাপিও মোক যে এইখিনি দি পেলাই মোক যে আগুৱাই নিব বিচাৰিছে। অৱশ্যে এইবিলাক হৈছে শিল্পী সমাজক বা অন্যান্য দিশতো যিবিলাক ব্যক্তি লাগি আছে এই ধৰণৰ এটা প্ৰেৰণামূলক, এইবিলাক প্ৰেৰণা দিলে নিশ্চয় সকলো দিশতে সকলো ব্যক্তিয়ে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিব, সেই মোৰ বিশ্বাস। আৰু থেংক ইউ ছাৰ, আপোনাৰ উজ্জ্বল কামনা কৰিলোঁ আৰু যাতে আপুনি তেনেকৈ আগুৱাই যাওক। গতিকে এইখিনিতে আমি কাৰ্বি আংলং লাইভ দৰ্শকক নমস্কাৰ যাচি আমাৰ এই চুমু ইণ্টাৰভিউটো ইয়াতে সমাপ্ত কৰিম। তেতিয়াহ'লে নমস্কাৰ। ধন্যবাদ। নমস্কাৰ।